লাগছে ভাই এটা উপায় নেই ভাই আগে দিও ব্রেক টানলে পাশে দিও লাগবো এটা জানা উনা কথা তাও তো রাস্তা কো জায়গা আছিল এ ভাই দেখো নাই মোর ভুল নহয় না এটা নমস্কাৰ বন্ধুসকল মোৰ কৃষ্ণ নতুন ভিডিঅ' আপোনাক সকলোকে স্বাগতম জনাইছোঁ আজি আহিছোঁ আমি গোৱালপাৰাত ৫ৰত্ন উইণ্টাৰ ফেষ্টিভেল চলি আছে তো তাতে আমি আজি আহিছোঁ বন্ধুৰ সৈতে তো পুৰা মানুহ আহি আছে পুৰা মানে হাল্লা চিল্লা হৈছে গাড়ীত মই আপোনালোকক গাড়ী দেখাই আছোঁ নৰনাৰায়ণ সেতুৰ বৰ্তমান তলত আছোঁ আমি গোটেইখিনি দেখাই আছোঁ আপোনালোকক মই এতিয়া পুৰা গাড়ীৰ লাইন যিখন হৈছে নৰনাৰায়ণ সেতুৰ ওপৰত পুৰা গাড়ীৰ লাইন জুৰি আছে চাৰিওফালে গাড়ী চবফালেতে গাড়ী আহি আছে আহে আৰু যাওঁজনে গৈ আছে তো আজি ইয়াৰ পৰা মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ ইয়াতে আহিছোঁ বহুত দিনৰ মূৰত আজি ব্লগ ষ্টাৰ্ট হৈছে প্ৰায় 10-12 দিন পিছত আজি মই ব্লগ কৰিবলৈ আৰম্ভ কৰিছোঁ তো মোৰ ভিডিঅ'টো আপোনালোকে চাই থাকিব কেনে পাইছে আপোনালোকে জনাব কমেণ্ট কৰি দেৱা ব'লক এতিয়া আজি ভিডিঅ'টো আৰম্ভ কৰোঁ তারা গাড়ি নিচিনা করে বাজে গাড়ি কি গাড়ি খেলে ও গুৱাহাটী তো বোধহয় এনেকা ট্ৰেফিক জাম নহয় এতিয়া এনেকা ট্ৰেফিক জাম হয় গাড়িখান তাতে রাখতে লাগছে এখন লাগছে ভাই এটার উপায় নেই ভাই আগে দিও ব্রেক টানলে পাশে দিও লাগবো এটা জানা উনা কথা পার্কিং কোড আছে বেজিং ফেষ্টিভেলত ইমান মানুহ হৈছিল না তাও তো ৰাস্তা কো জাগা আছিল ভাই দেখো নাই মোর ভুল নহয় না এটা ভাই তাহার ভুল তার ভুল কারণে এরকম করবো পারে না এটা মোর ভুল নহয় তাহলে নাশা করে আগি দিছে গাড়ি এত ভিতর কাবার যদি তা পুলিশ জায়গা ভালো না ভাই কোথায় রাখুন গাড়ি কোথায় রাখুন হেলমেট আমি তুই না যাবো অসুবিধা হব নাকি কেনে ধরনের হ্যাঁ গাড়ি বেশি আগত তুই দিম সেইখিনি ওলাই যদি অলপ মাজত ফাঁক আছে না অল্প ফাঁক হলেও মানে গাড়ী কিন্তু অলপ লাগব না
অ' ভাই আমাক টোকেন কোনফালে দিব ৰে অঁ ক'ত আৰু কত দূৰ আৰু কত দূৰ ৰে আমাক টোকেন লাগে রাস্তা হিসেবে পার্কিং দিস তো মোক এটা দে 6943 আন্ধারে মুন্ধারে কেউ তো আছে রে খবর লাগালে ভাল লাগবে বলবো মোক এখানে দে সেটা আমি বাইক সেক্রেটারি 30 টাকা হ্যাঁ কত গেছে 20 টাকা 30 টাকা দাও আর কার মোক দে AS19 AS19 যে বাইক কিলো ধ্যান রাখি রে 0418 ঠিক আছে কথা 20 টাকা হইছে গাড়ি তোমার নাম কি গাড়ি নাম্বারটা এটা নিয়ে লেখা এখানে আমার সিরিয়াল নাম্বার সিরিয়াল নাম্বার তো পয়সাটা দিন শোনার মোবাইলটা তো সাইটটা সাইটটা পোন্ধৰটো ইয়াতে আইছোঁ কিন্তু ইয়াতে টিকেট কটাৰ ব্যৱস্থা টিকেট কাটি কেনে এণ্ট্ৰি দিয়ে তো টিকেট কাউণ্টাৰত আহিছোঁ চবে টিকেট কাটি আছে চবে ব্যস্ত টিকেট কটাত এনেকুৱা হৈ গৈছে মানে চবতে বৰ্তমান আজিকালি টিকেট কটাৰ ব্যৱস্থা হৈছে তো আমিও টিকেট কাটি কেনে এতিয়া এণ্ট্ৰি কৰিম এইখন গেট আপোনালোকক মই জুম কৰি দেখাই আছোঁ এণ্ট্ৰি কিমান গৈছে 4,000 টাকা খুকুরি এখানের দাম কিয় নললে ভাবছিলো কম দাম হব ইমান বলে দাম হয় ছোৱালী মানুহ বহুত ধুনীয়া ধুনীয়া ছোৱালী মানুহৰ এনেও বস্তুবিলাক বেছি চব জাগাতে যিকোনো ফেষ্টিভেল বা পূজা ছোৱালী মানুহৰ বস্তু বেছি থাকব যে গেৰেণ্টি আমাৰ কিছুমান বস্তু নাপাবি ছোৱালী মানুহ আৰু সৰু ল'ৰা ছোৱালী বস্তু বেছি পাব ঠিক আছে বাৰু আমাৰ কাৰণে কি পাওঁ চাওঁ এই দোকানখনত আহিছোঁ এই ধৰ মুন্ডু চিনি যাব বল থাকিলে কি হ'ব আচলতে খাইৰা কই এখানে দেখা হবে এখানে ভালো 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 হবে না মজা কিন্তু দামটা তাতে বেশি আছে এটা কম মাথা গরম করে দিছিল 4,000 গৈছিল না গোৱালপাৰা ডিষ্ট্ৰিক্টত প্ৰথম এনেকুৱা দেখিছোঁ উইণ্টাৰ ফেষ্টিভেল আজি প্ৰথম ভাল লাগিছে আহি মানে খালি গোৱালপাৰাৰ নহয় বহুত বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ মানুহ আহিছে ইমান মানুহ হৈছে মানে ঠাই নাই ৰাস্তাত একদম মানুহ মানে মানুহৰ কাৰণে জাগা নোহোৱা হৈছে তো আমিও আহিছোঁ যে লাষ্ট 5 জানুৱাৰী আজি লাষ্ট নতুন বছৰত আজি ঘূৰিব আহিছোঁ ইয়াতে ফুৰিব অহাৰ কাৰণে ইমান ভাল লাগিছে বহুত দিন ঘূৰা নাছিলোঁ আজি বহুত দিনৰ মূৰত ঘূৰিছোঁ বহুত ভাল লাগিছে এতিয়া অলপ ঘূৰিলোঁ এতিয়া আমি যিটো ষ্টেজ আছে ষ্টেজটো চাব গৈ আছোঁ তো আপোনালোকক মই ষ্টেজটো দেখাই আছোঁ অলপ পিছত তো বন্ধুসকল ইয়াৰ প্ৰশ্নৰত্ন উইণ্টাৰ ফেষ্টিভেলৰ পৰা এতিয়া আমি যাব ওলাইছোঁ কাৰণ বহুত ঘূৰিলোঁ ভাগৰ লাগিছে আৰু ইমান ভালকৈ দেখুওৱা নহ'ল আপোনালোকে দেখা পালে এতিয়ালৈকে ইমান ভালকৈ দেখুওৱা নহ'ল
বহুত মানুহ ভিডিঅ' কৰাত বহুত অসুবিধা হৈ আছে তো সেইটো কাৰণে ভিডিঅ' ইমান কৰা নাই যিখিনি ক্লিপ ল'ব পাৰিছোঁ মই লৈছোঁ তো আপোনালোকে সেইখিনি চাওক মানে তাৰ উপৰি চাব নোৱাৰোঁ তো আপোনালোকে মোৰ ভিডিঅ' চাই কেনে পাইছে কমেণ্ট কৰি জনাব আৰু মোৰ যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব এখন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আজিলৈ ইমানে মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক বহুত বহুত ধন্যবাদ